হ্যালো গাইজ, ভালে আছে না সব? আচ্ছা শুনকচোন, যোৱাকালিৰ পৰাই নিউজত পাই আছোঁ আপুনি যদি প্লাজমা ডনেট কৰে বা প্লাজমা যদি দিয়ে চৰকাৰী চাকৰি লাভ কৰিব বা চৰকাৰী সা সুবিধা পাব। আৰু প্লাজমা থেৰাপি মানেনো কি বা এই থেৰাপিটোত কাম কেনেকৈ কৰে, মই মোৰ এই চেনেলটোৰ আৰম্ভণিতে ভিডিঅ' এটা বনাই পেলাই A to Z বুজাই দিছিলোঁ। প্লাজমা থেৰাপি মানেনো কি বা কেনেকৈ কৰা হয় সেই ভিডিঅ'টোৰ লিংকটো মই মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই যদি নিশ্চয় চাই ল'ব পাৰে। আচ্ছা শুনকচোন, এতিয়া প্লাজমা দান কৰিলে দিব চৰকাৰী চাকৰি, চিষ্টেমটোনো কি? তেতিয়াহ'লে শুনক, আপোনাৰ ধৰক কৰোণা হৈছিল আৰু আজি আপুনি সুস্থ, তেতিয়াহ'লে আপুনি চিন্তা কৰক আপোনাৰ কৰোণা ভাল কৰা এণ্টিবডি ইমিউন চিষ্টেম কেনেকুৱা এটা লেভেলৰ ষ্ট্ৰং হ'ব, আৰু সেই এণ্টিবডি মানে গঠন কৰা আপোনাৰ শৰীৰৰ প্লাজমাটো আৰু কেনে ধৰণৰ হাই ফাই হ'ব। গতিকে আপুনি আপোনাৰ যদি হাই ফাই প্লাজমা কোনোবা যদি কৰোণা ভাল নহয় দুৰ্বল পেচেণ্ট এটাক যদি ডনেট কৰে বা দান কৰে, আপুনি হৈ পৰিব অসমৰ কাৰণে আমাৰ দেশৰ কাৰণে সম্পদ। আৰু যিহেতু আপুনি সম্পদ হৈ পৰিব, আপোনাক চৰকাৰী চাকৰি বা চৰকাৰী সুবিধা দিয়াত চৰকাৰে অলপো কৃপণালী নকৰে। এতিয়া চিষ্টেমটো কি? ধৰক আপুনি এখন হাতেদি প্লাজমা দিছে, এখন হাতেদি এপইণ্টমেণ্ট লৈছে, সেনা এনে নেকি? চিষ্টেমটো কেনে শুনক, আপুনি যদি সঁচাকৈ কাৰোবাক যদি প্লাজমা ডনেট কৰে, কৰাৰ লগে লগে আপোনাক এখন চাৰ্টিফিকেট দিব, প্লাজমা ডোনাৰৰ চাৰ্টিফিকেট। যেনেকৈ ধৰক আমাৰ মেট্ৰিকৰ চাৰ্টিফিকেট, হাই ছেকেণ্ডাৰী চাৰ্টিফিকেট থাকে, সেনেহেন চাৰ্টিফিকেট এখন দিব, যিখন চাৰ্টিফিকেট আপুনি গভমেণ্ট জব এপ্লাই কৰাওঁতে বা চৰকাৰী চাকৰিত বহাওঁতে আপোনাক বহুত বেছি লাভ কৰিব সেই চাকৰিটো লাভ কৰাৰ ক্ষেত্ৰত। গতিকে যদি আপুনি ডনেট কৰিব পৰা ভিতৰৰ মানুহ, ডেফিনেটলি ডনেট কৰক। আমাৰ মাজত বহুতে ভয় কৰে যে তেজ দিলে প্লাজমা দিলে দুৰ্বল হৈ যাম, কিবা হৈ যাম। এটা কথা শুনক, মই লাইফত নিজে বহুতবাৰ তেজ দি পাইছোঁ, আৰু ব্লাড ডনেট কৰাৰ পিছত যিটো এটা মাদকতা ন, সেই মাদকতাটো তাৰমানে বুজাব নোৱাৰি, এনেকুৱা মজা লাগে, বহুত বেছি ভাল কথা। যদি আপুনি কাৰোবাক ডনেট কৰিব খোজে, ডেফিনেটলি ডনেট কৰক। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল পালাক, লাইক কৰক, শ্বেয়াৰ কৰক, চেনেলটো যদি ৰেগুলাৰলি ছাবস্ক্ৰাইব কৰাই নাই ডেফিনেটলি কৰক, কাৰণ মাজে মাজে মই এনেকুৱা ইউনিক ইণ্টাৰেষ্টিং ইনফৰমেশ্যন A to Z আপোনাক লগত গ'লে আনি থাকিম। চ' থেংক ইউ ছ' মাছ গাইজ, টেক কেয়াৰ।